এটো হল তেওঁৰ ব্যক্তিগত কথা পলিটিক্যালি ভাৰত গণতন্ত্ৰ এখন দেশ সেই গণতন্ত্ৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব অধিকাৰ আছে আৰু তেওঁ যদি বিজেপিত যাব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু বিটিআৰবাসী যিসকল বিটিআৰত থাকি পেলাই নিজকে মানে যোৱা 17 বছৰে বিপিএফৰ সময়ত তাৰ 60 বছৰৰ আগত মানে নহয় 60 বছৰৰ আগত বিপিএফে শাসনৰ অহাৰ 60 বছৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছিল আজি কিটো অৱস্থাত আছে সেইবোৰ চিন্তা কৰি বিপিএফে কৰবা গল বলে যে আমাৰ বিটিআৰবাসীয়ে কৰবা যাব এই কথাটো কোনো বিশ্বাস কৰিব নোৱাৰে মানে নহয় আমি ডেভেলপ বিচাৰিছো হাগ্ৰামা বিজেপিত গল বুলি যে হাগ্ৰামা কৰবা কংগ্ৰেছত গল বলে যে তেওঁ চেঞ্জ হ'ব হিটো নহয় মানুহ চেঞ্জ হলে কি হ'ব বটলটো একেই আছে কিন্তু বটলটো চেঞ্জ কৰিলে কি হ'ব মটৰটো একেই আছে একো এফেক্ট নহয় এটো আমাৰ কাৰণে চিন্তনীয় এটা কাৰণ হ'ব নোৱাৰে কিয়নো আমাৰ বিজেপি জেএসপি ইউপিপিএল এলায়েন্স চৰকাৰটো 5 বছৰৰ কাৰণে একেবাৰে ফিক্স আৰু আমি সেফ আমাক কোনো ইয়া ডিস্টার্ব দিব নোৱাৰে কোনবা কুচিয়াৰ ধৰণে ভুকাত সোমাবলৈ বিচাৰিলে আমি হিটো কিন্তু ঠাই দিয়া নহয় এটো হল তেওঁৰ ব্যক্তিগত কথা পলিটিক্যালি ভাৰত গণতন্ত্ৰ এখন দেশ সেই গণতন্ত্ৰ দেশত তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত ল'ব অধিকাৰ আছে আৰু তেওঁ যদি বিজেপিত যাব বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু বিটিআৰবাসী যিসকল বিটিআৰত থাকি পেলাই নিজকে মানে যোৱা 17 বছৰে বিপিএফৰ সময়ত তাৰ 60 বছৰৰ আগত মানে নহয় 60 বছৰৰ আগত বিপিএফে শাসনৰ অহাৰ 60 বছৰ 50 বছৰৰ আগত আমাৰ অৱস্থাটো কেনেকুৱা আছিল আজি কিটো অৱস্থাত আছে সেইবোৰ চিন্তা কৰি বিপিএফে কৰবা গল বলে যে আমাৰ বিটিআৰবাসীয়ে কৰবা যাব এই কথাটো কোনো বিশ্বাস কৰিব নোৱাৰে মানে নহয় আমি ডেভেলপ বিচাৰিছো হাগ্ৰামা বিজেপিত গল বুলি যে হাগ্ৰামা কৰবা কংগ্ৰেছত গল বলে যে তেওঁ চেঞ্জ হ'ব হিটো নহয় মানুহ চেঞ্জ হলে কি হ'ব বটলটো একেই আছে কিন্তু বটলটো চেঞ্জ কৰিলে কি হ'ব মটৰটো একেই আছে একো এফেক্ট নহয় এটো আমাৰ কাৰণে চিন্তনীয় এটা কাৰণ হ'ব নোৱাৰে কিয়নো আমাৰ বিজেপি জেএসপি ইউপিপিএল এলায়েন্স চৰকাৰটো 5 বছৰৰ কাৰণে একেবাৰে ফিক্স আৰু আমি সেফ আমাক কোনো ইয়া ডিস্টার্ব দিব নোৱাৰে কোনবা কুচিয়াৰ ধৰণে ভুকাত সোমাবলৈ বিচাৰিলে আমি হিটো কিন্তু ঠাই দিয়া নহয়